সিহৰ খাওক দাদা ভাইটি ককা তো গাইজ কি খবৰ আপোনালোকৰ চ' কেইদিনমান হ'ল ভিডিঅ' দিয়া নাই চ' আজি এটা বম ধামাকাদাৰ ভিডিঅ' আকৌ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত চ' আজি ভিডিঅ'টো চাই বহুত মজা আৰু ফানি ইণ্টাৰেষ্টিং লাগিব মানে ভিডিঅ'টো কমপ্লিট চাব লাগিব স্কিপ নকৰাকৈ ভিডিঅ'টো কমপ্লিট চাব পূৰা মজা লাগিব আৰু শেষত পূৰা ধামাকাদাৰ দিছোঁ পূৰা আপোনালোকৰ শেষৰ ভিডিঅ'টো মানে শেষৰ লাইনটো চাই কেনে আপোনালোকৰ ভাল লাগিব তো চাই থাকক ভিডিঅ'টো তো গাইজ ভিডিঅ'টো দেখিলে নে এক্সেল 100 ফোনত এফালে দুমনীয়া বস্তা দুটা লগতে আকৌ ৰবাব টেঙাৰ মোনা দুটা চাবা ভণ্টি এক্সেল 100 নহয় এখন হ'বগৈ ঠেলা গাড়ী চকা সিহৰ খাওক দাদা ভাইটি ককা আইতা খুৰা নানি দাদি চবেই সিহৰ খাওক সৰু সিহৰ নকলে যে হাওগাটো নোলাই আপোনালোকে জানে তো গাইজ দেখিলে নে শিখৰ খাইটি তাই নাই ভাইটি তাই হ'ল শিখৰ খাইটি বেছি নকৰিবা ভণ্টি তোমাৰ ওলাই যাব হেৰি দুটি এতিয়া পৰিছে গৰম আগতে পিন্ধিছিল খৰম জানানে দেহা তোমালৈ মোৰ কিমান মৰম আয়ো দেহি লগা নাই মোৰ গৰম তোমাৰ হেৰি দুটা নৰম হেৰি দুটা মানে চকু দুটা নৰম সেইকাৰণে নাই মোৰ চৰম নাম মালতী খেপ মোৰ মতা মই খাম পন্তা ভাতৰ লগত দালি বতাই সঁচাকৈ আপোনাৰ নাম মালতী খেপ আপোনাৰ মতা আৰু সেইকাৰণে আপোনাৰ হেৰিখন বহুত ছটা হেৰিখন মানে ভিডিঅ'টো বনাওঁতে যে দাঁতকেইটা ওলাই দিছিলে সেই দাঁতকেইটা বহুত ছটা তো গাইজ ভিডিঅ'বোৰ চাই ভাল লাগি আছেনে চ' ভাল লাগিছে যদি এটা লাইক মাৰি দিয়ক আৰু এটা ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া আৰু নেক্সট আৰু ভাল আহি আছে জল্দি কৰক ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইজ জল্দি এই দুদিনীয়া জীৱনটোক লৈ অহংকাৰ কৰি কি লাভ এইবাৰ গৰমত তুমিও কলা হবা আৰু তোমাৰ এক্সো কলা হ'ব তাৰে পিছত দুয়োটাকে চাই হাঁহি থাকিবা তো গাইজ ভিডিঅ'টো দেখিলে তো এই মই কি ক'ম এতিয়া জানে এইবাৰ গৰমত না মই হ'ম ক'লা অনলি তোমাৰ ভাইটি হ'ব মোৰ চলা सिंपल कांची को डिंपल करने गाला सिंपल कांची को डिंपल करने गाला কেলা কি ভিডিঅ' বনাইছ বে চিম্পল কাঞ্চিত বনাইছ ৰিলছ চালা গাড়ীৰ তলেদি ওলাই যাব তোৰ কেলা তো গাইজ প্ৰথমৰ পৰা ইমানখিনি আপোনালোকে ভিডিঅ' চালে এবাৰ দেখাম আপোনালোকৰ হেৰি ওলোৱা ভিডিঅ' আৰু তেখেতৰ হেৰিয়ে বনাব লাষ্ট কৰে ৰিলছ চ' হেৰিখন দেখাই কেনে বনাইছে ৰিলছ তো চাওক তো গাইজ চালে ভিডিঅ'টো আৰে বাবা মানিছোঁ তোৰ লগত ভিডিঅ' বনাব কৰে লাষ্ট কিন্তু ৰাতি দিবলৈতো নেৰে ঠাঁচ আৰে বাবা মানে তুমিতো ভুল কৰিলে তোমাৰ গিৰিয়েকেতো দিবই ন চৰ তাকে বুজাইছোঁ আৰু তোমাৰ সেই ৰাতিপুৱাৰ 6 বজাৰ এলাৰ্মটো মোকেই বনাই লোৱাচোন মই জগাই দিম নহয় না উঠাব নালাগে মোক ৰাতিপুৱা চোৱাচোন তুমি মোৰ পেণ্টৰ ফালে তোমাতকৈ আগতে সাৰ পোৱা তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব তো আজিৰ বাবে ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ জল্দি 1K ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ এণ্ড থেংক ইউ ছ' মাছ লাভ ইউ গাইজ